Hello guys, good morning and welcome back to my YouTube channel. বৰ্তমান চাহ খাই লওঁ। মই ভাবিছোঁ এটা চেলেঞ্জ ষ্টাৰ্ট কৰোঁ 30 দিন 30 ভিডিঅ' পাৰোঁ নে নোৱাৰোঁ চাওঁ আৰু যিদিনাখন নোৱাৰিম সেইদিনাখন মই আপোনালোকক এটা গিভআৱে এনাউন্স কৰিম। তো আজিৰ পৰা এইটো চেলেঞ্জ ষ্টাৰ্ট হৈছে। এইটো চাই আছে চেলেঞ্জৰ আপোনালোকে ফাৰ্ষ্ট ভিডিঅ' কাইলৈ আহিব পৰহিলৈ আহিব কণ্টিনিউৱাছলি ভিডিঅ' আহি থাকিব আৰু যিদিনাখনে নাহিব সেইদিনাখনে গম পাব গিভআৱে আপোনালোকে পালে। যোনদিনাখন হাৰিম সেইদিনাখন এনাউন্স কৰিম গিভআৱে। এতিয়া মই কামলৈ যাবলৈ ওলাই আছোঁ। কামলৈ যাম। কামত গৈ অলপ ব্লগ বনাম। ইণ্টাৰেষ্টিঙে হ'ব আপোনালোকে চাই থাকক শেষলৈকে। আজি বতৰটো একদম ধুনীয়া হৈ আছে ৰ'দ চ'দ দিয়া নাই। কেতিয়াও অকণমান সময় দিয়ে ৰ'দ তাৰপিছত আকৌ ডাৱৰীয়া হৈ যায় বৰষুণ দিব চাগে কাৰেণ্টটো নাই যোৱাকালিৰ পৰা আহি পাই গ'লোঁ কামৰ জেগাত চেণ্ডেলযোৰ খুলি থৈ লওঁ যোৱাকালি আমি এইখিনি কাম কৰি থৈ গৈছিলোঁ এয়া আমাৰ হেড মিস্ত্ৰী কাম কৰি আছে ইয়াত ৰাতিপুৱা বতৰটো ডাৱৰীয়া নিচিনা কৰিছিলে এতিয়া দেখোন একদম বিৰাট ৰ'দ দি আছে ন অলপ ডাৱৰীয়া আছিলে এতিয়া ৰ'দ দি আছে খালি এতিয়া টাইম হৈ গ'ল 10টা আৰু আমি চাহ খাই লওঁ ভিডিঅ'টো ভাল অহা নাই দেখোন অকণমান ৰেষ্ট লৈ লওঁ হ'ল আৰু এতিয়া হৈ গ'ল আৰু চবেই যোনটা হ'লে পানী মাৰোঁতেহে জোল ওলাব খাই লৈ আৰু অলপ কাম কৰিম তাৰপাছত যাম ঘৰলৈ এতিয়া বাজিল 12টা গৈ আছোঁ ঘৰলৈ ভাতকেইটা খাই আকৌ আহিম তো ঘৰত গৈ আপোনালোকৰ লগত অলপ কথা পাতিম তো গাইছ বলক তো গাইছ এইমাত্ৰ আহি ঘৰ পালোহি অকণমান বহি জিৰাই লওঁ কাপোৰ কানি অৱস্থা দেখিছে অৱস্থা নাইকিয়া হৈ গৈছে ইটা কৰিয়ে আগৰ ক্লিপবিলাকত দেখা পাইছে আপোনালোকে অৱস্থা নাইকিয়া হৈ গৈছে বহুত কথা কম বুলি ভাবোঁ কিন্তু ক'বলৈ সময়তে পাহৰি থাকোঁ গোটেইখিনি কথা তো লাহে লাহে মনত পেলাই আপোনালোকক কৈ আছোঁ কথাবিলাক ভিডিঅ'টো চাই থাকক আপোনালোকে আমাৰ ইয়াত কাম ষ্টাৰ্ট হয় ৰাতিপুৱা 8টা বজাৰ পৰা হাজিৰা কাম 12টা বজাত ৰেষ্ট হয় আকৌ 2টা বজাৰ পৰা নেক্সট শিফ্টটো হয় তো দুইবেলা কাম আপোনালোকৰ তাত কেইটা বজাৰ পৰা কামত যাব লাগে ক'বচোন হাজিৰা কাম এনে কমেণ্টত লিখিব আৰু ডেইলি ভিডিঅ' আপলোড কৰিম কিন্তু এনেই বৰিং ভিডিঅ' আপলোড নকৰোঁ আৰু আপোনালোককো বৰিং নকৰোঁ ভিডিঅ'বিলাক চাব ধুনীয়াকৈ এইখিনিয়ে আৰু ভাত খাই উঠি আকৌ কামলৈ যাবই লাগিব তো কামৰ পৰা আহি এজেগাত যাম আপোনালোকৰো ভাল লাগিব চাইকেল লৈ এটা সৰু ৰাইডত যাম চাই লওঁ কি হয় প্লেনিংবিলাক কি হয় কৰি থৈছোঁ প্লেনিং 4টা বজাতহে ছুটি হ'ব যেতিয়া 4টা বুলি কওঁতেতো 5টা 5:30 বাজিয়ে যায় ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া যাওঁ ভাত খাই লওঁ আহি পাই গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া অকণমান বহি ৰেষ্ট লৈ লৈছোঁ আৰু ফুৰিব যাম বুলি কৈছিলোঁ কিন্তু এতিয়া সন্ধিয়া হৈ গ'ল ফুৰিব যোৱা নহ'ল গাইছ তো বেলেগ এদিন ফুৰিব যাম আৰু চাইকেল ৰাইডিং ব্লগ বনাম গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু 30 ডে চেলেঞ্জটো মনত ৰাখিব আৰু সকলোবোৰ ভিডিঅ' চাব আৰু যিদিনাখন ভিডিঅ' নিদিওঁ সেইদিনাখন আপোনালোকে গিভআৱে জিকিবলৈ পাৰিব গতিকে সকলোবোৰ ভিডিঅ' চাব আৰু আজিলৈ এৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত টিল দেন বাই বাই টাটা